তো আজি মই ভিডিঅ'টো বনাই আছোঁ কেকু সাপৰ বিষয়ে। 2 দিনমান আগতে মই গম পাইছোঁ, শুনিবলৈ পাইছোঁ আমাৰ চিৰাং ডিষ্ট্ৰিক্টত দুজন চিৰাংচোৱা চিকাৰীয়ে 2টা কেকু সাপ ধৰি আনিছিল বেচিবলৈ। তো সেইটো মানে পুলিচে গম পাই আটক কৰিছে আৰু কি। তো এতিয়া কথাটো হ'ল মই জানিব পৰা মতে এই কেকু সাপৰ বজাৰৰ মূল্য এটা কেকু সাপৰ প্ৰায় 2 কোটিৰো অধিক। তো এই কেকু সাপ মানে যিটো মানে আমি ঘৰত দেখা জেঠী, সেই জেঠীৰ নিচিনা চেম, অকল কালাৰটোহে বেলেগ। জেঠীতকৈ অলপ ডাঙৰ হয়। তো জেঠীবোৰ হয় নৰ্মেলি কি হয় গ্ৰে কালাৰ, আমাৰ মটিয়া কালাৰ বা অলপ বগা বগা কালাৰ। কিন্তু যিটো কেকু সাপ আছে ই অলপ ৰঙা টাইপৰ হয় আৰু এইটো জংঘলত থাকে। তো এই কেকু সাপৰ সাধাৰণ কেকু সাপৰ ইমান দাম কেনেকৈ? এই কেকু সাপ দি কি কৰে, ইমান টকা কিনি লৈ কি কাম কৰে? তো এই বিষয়ে আজি অলপ জানিম। তো এই কেকু সাপবোৰ বিশেষকৈ আন্তৰ্জাতিক বজাৰত মেডিচিনত ব্যৱহাৰ কৰা হয়। তো কেকু সাপ কি হয়, এটা বিষাক্ত প্ৰাণী হয়। ইয়াৰ পৰা বহুতো মেডিচিন তৈয়াৰ কৰে আৰু এই মেডিচিনবোৰ আমাৰ বৃক্ক, তাৰপিছত লাঞ্চ, তাৰপিছত স্কিন কেয়াৰত মানে মেডিচিনত ব্যৱহাৰ কৰে। তো এই কেকু সাপেৰে বহুত উপকাৰ হয় বুলি মেডিকেল চায়েন্সৰ পৰা দাবী কৰিছে, কিন্তু বৈজ্ঞানিক তৰফৰ পৰা জানিব গ'লে এই কেকু সাপেদি মানে একো ফল পোৱা নাযায় বোলে। তো তথাপিও মানুহে মই 1 সপ্তাহ 2 সপ্তাহ বা 15 দিন 1 মাহ পিছতে শুনা পাওঁ যে আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ পৰা বা অসমৰ বিভিন্ন চুকে কোণে এই কেকু সাপ সৰবৰাহকাৰী চোৰাংচোৱা ধৰা পৰিছে। তো এই সাধাৰণ কেকু সাপক ইমান টকা, নাজানো এইটো সত্য না কি মিছা, যে এটা সাধাৰণ কেকু সাপক 2 কোটি টকাত বিক্ৰী কৰা হয়। তো কেকু সাপ আৰু জেঠীৰ মাজত যিটো পাৰ্থক্য মই স্ক্ৰীনত দি দিম, চাই ল'ব। তো এই কেকু সাপবোৰ সাধাৰণতে কি মেডিচিনৰ কাৰণেহে ব্যৱহাৰ কৰা হয়। তো সেইকাৰণে ইমান দাম বুলি সিহঁতে মানে কৰিছে আৰু। তো কিন্তু মেডিকেল চায়েন্সৰ যিটো মানে চ'ৰ্চ, সেই চ'ৰ্চৰ মতে এই কেকু সাপৰ পৰা একো মানে উপকাৰ নহয় বুলি কৈছে। আৰু যিটো মানে প্ৰাণী লাহে লাহে সেইকাৰণে কি হৈছে বিলুপ্ত হ'ব ধৰিছে। আৰু এই কেকু সাপটো বিশেষকৈ এছিয়াত আৰু কিছুমান স্পেচিফিক আইলেণ্ডতহে পোৱা যায় আৰু এই পৃথিৱীৰ বেলেগ কোনো জেগাত পোৱা নাযায়। অকল এছিয়াৰ কেইখনমান ৰেইন ফৰেষ্টতহে পোৱা যায়। তা আমাৰ অসমতো পোৱা যায়, আমাৰ অসমতো কেকু সাপ পোৱা যায়, যেনেকুৱা মানাহ ৰাষ্ট্ৰীয় উদ্যান, তাৰপিছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, তাৰপিছত দিহিং পাটকাই, এনেকুৱা মানে সেমেকা ঠাইত সেমেকা পৰিৱেশত এই কেকু সাপ পোৱা যায়। তো সেই লাহে লাহে এই কেকু সাপবোৰ বিলুপ্ত হ'ব ধৰিছে, কাৰণ চোৰাং চিকাৰীয়ে ধৰি লৈ গৈ আছে। তো মানে ইয়াৰ ইমান বজাৰ মূল্য নহয়, এইটো অন্ধবিশ্বাসমূলক কামহে হ'ব পাৰে চাগে। কাৰণ যিহেতু মেডিকেল চায়েন্সৰ যিটো মানে বৈজ্ঞানিক দিশৰ পৰা কৈছে যে ইয়াৰ পৰা আমাৰ কোনো ধৰণৰ উপকাৰ নহয় বুলি কৈছে। তো সেইকাৰণে